ভিডিঅ' বনোৱা মানুহকেইটা নাইকিয়া হৈ থাকিলে ভিজি গৈছো ৰ'দত তোলা বগা হৈ গৈছো 2000 years মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আজি আহিছোঁ মানে আঠখেলীয়া নামঘৰ অকলে অহা নাই আকাশটি আগত গৈ হ'লে প্ৰাঞ্জল আছে আপোনাৰ নামটো কি আছিলে গমেই নাপাওঁ পল্লৱ পল্লৱ দা আছে তাৰপিছত এতিয়া আমি গৈ আছোঁ ইয়াত বাইকখন থৈ দিলোঁ মানে এখন তাৰপিছত 3টা গৈছোঁ এতিয়া ভিডিঅ'টো চাই যাওক আপোনালোকে আৰু নতুনকৈ যদি কোনোবা চাবলৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব গাইছ এইফালে মানে কি ভিৰ মাথা বেয়া হৈ যাব মানে আপোনাৰ চাই থাকক এনেকুৱা ভিৰ আৰু এইফালে ৰোড কেনেকুৱা দিছে দিছে নে লামলা হৈ গৈছে বৰবাদ হৈ যাম এনেকুৱা ৰৈ থাকিব লগা আছে আগফালে এবাৰ চকচোন উপকল দাঙি দিছে চব কিমান দূৰ দূৰ অকল গাড়ী মানুহ মানে খোজকাঢ়ি যোৱা আছেই হেৰি গাড়ী চাইডত এইফালে মানে গাড়ী একদম কিনাৰত থোৱা হৈছে চব স্কুলখন এইফালে স্কুল চাগে এখন ইয়াত থোৱা হৈছে নে এইফালে গাড়ী কি ভিৰ একদম মাথা কামুৰি দিবগৈ ইমান ভিৰ একদম জোতা ৰাস্তা পিন্ধে জোতা ৰাস্তাবোৰ ক'তনো খুলিম আৰু বোলো চাই থাকোঁ কি দেখাব চব এফালৰ পৰা দেখাই যাম আপোনালোকক এতিয়া মানে ৰ'দে ৰ'দে খোজকাঢ়ি গৈ আছোঁ অলপ দূৰ খোজকাঢ়িব লাগিব অকলে গ'লে নহ'ব এইফালে ফাইনেলি এণ্ট্ৰি পাইছোঁহি আৰু একদম যেনি যায় এইফালে মন গ'লে এইফালে যাব পাৰিব এইফালে মন গ'লে এইফালে যাব পাৰিব মানুহ গাড়ী দেখিছে নাই আছে এইফালে প্ৰীতম আছে ফাইনেলি দুইটা লগ পাইছোঁ So hello guys, ton 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 ton. টন 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 এয়া প্ৰীতম দা কিবা এটা কৈ দিয়া এইখন ভগৱান দিছে ইহঁতে কিবাহে আছে গৰমত ফাটি গৈছে লগ পাই গ'লো প্ৰাঞ্জলক তাতে আমাৰ আছে ভস্তা আমি গৈ আছোঁ গমে ভস্তা এফালে চাই দিবা লৈ লওঁ প্ৰাঞ্জল চাই দিয়া এফালে বা 5 টকা বিচাৰিছে পইচা মালামাল লৈ আহিছে আজি থাকি থাকি লৈ দিলোঁ এতিয়া ধুনীয়াকৈ গাইছ অকণমান এটা চাকি টাকি লৈ মেলি ল'লোঁ এতিয়া আমি গৈ আছোঁ দেই লগত পইচাটাও আছে পইচাটা আগে গৈ আছে পুৰা মানুহৰ পৰা এইফালে আকৌ পাৰ হ'বলৈ ৰাস্তা নাই চাওকচোন কিমান মানুহ বৰ বেলেগ আৰু গৰম এনেকুৱা খাওঁ মূৰ্তি লৈছে ইয়াত পুৰা মানুহ পুৰা ভিৰ হৈ গৈছে লথাবাৰী মৰিগাঁৱৰ পৰা আৰ্যপতি গড়লৈ লথাবাৰী মৰিগাঁৱৰ পৰা আৰ্যপতি পইচাটা ভৰি হাত ধুবলৈ লাগি গৈছে প্ৰাঞ্জলৰ লগত বেয়া গৰম দিছে ইয়াত পুৰা ৰখি আছোঁ পুৰা ৰ'দত একদম ধুনা দেখি গৈছে ব'লক গাইছ এতিয়া চাকি দিয়া আৰম্ভ কৰোঁ কৃষ্ণৰ কনিষ্ঠ
জগত ভাতৃগণ মিঠাইত কি ৰৈল স্বামী সেইফালৰ পৰা মানে গাইজ ঘূৰি আহিলোঁ এইফালে চাকি জ্বলাবলৈ আহি নাই একদম মেইন ঘৰৰ ভিতৰত জ্বলাওঁগৈ আপোনালোকে অলপ ইয়াতে ৰ'ব আকাশ দেখাই থাকিব আৰু মানে ভিতৰলৈ যাবলৈ হ'লে এইফালে গলি দলি যাব লাগিব চব গোটেই মানুহ চাইডে চাইডে চিটিও কিনাই কিনাই যাব লাগিব যেনে আকাশ এইফালে আপোনালোক দেখাই দিব মই ভিতৰত গৈ জ্বলাওঁ ভিতৰত মানে কেমেৰা চেমেৰা নিবলৈ অলপ অসুবিধা বাহিৰতে মানুহ কিমান চাওকচোন ভিতৰত আৰু মানে হেৰি হৈছে সেইকাৰণে ভিতৰলৈ কেমেৰা নিনো আপোনালোক আকাশে বাহিৰত যি পায় দেখাই আছে ফাইনেলি চাকি জ্বলাই ওলাই আহিলোঁ গাইজ ওলাই আহি মানে এইফালে প্ৰসাদৰ ফালেতো চাবই নোৱাৰি এনেকুৱাই মানে দীঘল লাইন আৰু এইটো ৰ'দত উশাহ নাপাওঁকৈ যেন তেন ভিতৰৰ পৰা ওলাই আহিছোঁ আৰু এটা কথা কৈ দিছোঁ কেমেৰামেনটো মানে নতুন অকণমান ভিডিঅ'টো শিকিব আপোনালোকে বেয়া চেনেল পৰা চাব আৰু এইবাৰ দিবলৈ জেগা নাই থিয় হৈ চাকি দিছোঁ আমি গৈ আছোঁ এতিয়া বিন্দাছ কি ক'ম আৰু আৰম্ভ কৰোঁ নেকি বুলি ক'লে আৰু মানে কেমেৰামেনে গাইজ ছোৱালী চাবলৈ বিজি হৈ যায়গৈ উপায় নাই আৰু দেই ধনকৈ খাই আৰু এইফালে মেইন বাটচৰা ভাগ হৈছে এই ভাগ আপোনালোকে সকলোৱে কোন কোন আহিছে চিনি পায় যোন যোন নাই অহা মানে ভিডিঅ'ৰ যোগেদি চাই মেলি আহি পাই ভাদ মাহ এতিয়াও চলি আছে বৰ্তমান গৰমত কিবা লাগি গৈছে গৰমত কেতিয়াও এইডোখৰ ওলাই যাব পাৰিলে বেলেগ গম দিছে ন আমি মানুহ গাইছ মানে বৰ ভাম্পাৰ মানুহ ভাম্পাৰ মানে ওলাই আহি আছোঁ গাইছ মানে মানুহ আহিছে নাই গোটেই ইমান দীঘল ৰাস্তা ভিডিঅ' বনোৱা মানুহকেইটা নাইকিয়া হৈ থাকিলে ভিজি গৈছোঁ ৰ'দত তোলা বগা হৈ গৈছোঁ কাম নাই আকৌ কি হৈ গৈছে মানুহ একদম আহিছে মানুহে যি ঘূৰি ঘূৰি চাই মানে ষ্টেণ্ডাল তোৱালেই কিবা লাগি গৈছে মানে তেওঁ দেখাই আছোঁ আপোনালোকক অঁ আইচক্ৰীম মই পাহৰিছিলোঁ হেৰাইছিলোঁ এয়া ওপৰে আইচক্ৰীম খাবলৈ জুচ পাই আমাৰ আকাশে খাই ল'লে মানে ধুনীয়াকৈ দি আছোঁ গাড়ী পাৰ্কিং কৰিবলৈ হ'লে এইডোখৰ পাবলৈ হ'লে আপোনালোকে 4-5 ঘণ্টামান লাইন পাতি আহিব লাগিব মানে গোটেই গাড়ীয়ে গাইছ মানে গৰমত ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে অলপ বহি মেলি আহিছোঁ তেওঁ ইয়াৰ পৰা অলপ ওলাই লওঁ তাৰপিছতে আপোনাক কিবা কিবি ক'বলগীয়া থাকিলে ক'ম এতিয়া ক'ব মানে পোৱা অৱস্থাত নাই মানে এনেকুৱা গৰম উঠিছে পিছত গৈ আছোঁ আৰু দেই গাইছ এতিয়া গাড়ী থোৱা জেগা পাইছোঁ মানে গাড়ী নিবলৈ পঠিয়াইছোঁ আৰু এইবোৰ পাঞ্জলে এডাল ল'লে আৰু এতিয়া গৈ পিনে হেৰি কৰি আছোঁ আৰু এইফালে মানে স্কুলখন চব তাত গাড়ী থৈ ধুনীয়াকৈ ইয়াত গাড়ী থ'লেও নহ'ব পইচাও দিব লাগিব চব পইচা একদম ধুনীয়াকৈ পায় ফাইনেলি গাড়ীত ঠিক গ'লোহি চৰকাৰী স্কুলখনত পইচা গাড়ী থৈছে তাতে আকৌ এখন গাড়ীত 30 টকাকৈ লৈছে আপোনাৰ উঠিবলৈ লাগিছে আৰু এইফালে মানে গণেশৰ পৰা আহি আছে চব গাড়ীখনত মানে উঠোঁতেহে গাইছ অকণ ভাল লাগিছে কিবা একদম হেৰিয়ৰ পৰা ঘূৰি অহা নিচিনা লাগিছে আৰু কি মজা হাৱা মাৰিছে এইজনৰ ঘৰতে মানে মোৰ বাইকখন থৈ আহিছোঁ যি আহোঁতে চাকি খুৱাইছোঁ ফিল মানে এনেকুৱা মজা লাগিছে মানে মুখে বুজাব নোৱাৰোঁ আপোনাক আৰু এইখনেই হৈছে মেইন গেটখন এইখন চব মজা লাগিছে তাতো মানে নামঘৰ গেট দুখন আছে আপোনালোকে সিফালৰ পৰা সোমাব পাৰে
এইফালে আমি এইফালে মেইন গেটত দি সোমাইছোঁ। ইফালেও এখন গেট আছে, কিন্তু আপোনাক যেনি ইচ্ছা তেনি সোমাব পাৰে। খালি গৰমত মানুহ সহ্য কৰিব নাহিবই আৰু, এইটোৱে কৈছোঁ আৰু। আমাৰ প্ৰাঞ্জল, এনেই তোমাৰ গৰমৰ অনুভৱ কেনেকুৱা সেইটো কোৱা। ভাল লাগিছে ইয়াতে দেওনামঘৰ ওচৰতে, দেওনামঘৰ বোলে আঠখিলীয়া ওচৰতে এইজন দাদা এজন দেখিছে। এইজনক ঘৰতে মানে অলপ বহি মেলি ল'লোহি, যি গৰম উঠি আহিছিলে। এজনৰ ঘৰৰ ওচৰতে সেইকাৰণে অলপ ভাল হৈছে, জীয়াবলৈও পালোঁ। এতিয়াও ধুনীয়াকৈ গৈ থাকোঁ আৰু মানে এফালৰ পৰা যাওঁতে অলপ বনাই যাম আৰু আপোনাৰ চাই থাকক ভিডিঅ'টো। এই পাখি খিলা চব গাইছ, কি ধুনীয়া লাগিছে। নাৰিকল পাতৰ লগত মিলি গৈছে অকণ, হয় নহয় বাৰু? বেছি ধুনীয়া লাগে কিন্তু পাখি খিলা। আমি এতিয়া গৈ ঘৰলৈ ৰাওনা হৈছোঁ। একদম ৰাস্তা চত দেখাই দেখাই আপোনালোকে চাই থাকক ভিডিঅ'। গাইছ এতিয়া আমি এইফালে বৰশোলাত আছোঁ, চাৰিআলিত। বৰশোলা ডাঙৰ ডাঙৰ বৰ ধূলি খাই গৈ আছোঁ আৰু। ধূলি দেখিছে নাই আগফালে কেনেকুৱা? বজাৰ লাগি আছে আৰু ইয়াত আজি দেওবৰীয়া বৰশোলাত। এতিয়া আপোনালোকক ৰাস্তাৰ ওচৰত দেখাম, আপোনালোকে চাই যাওক ভিডিঅ'ৰ, তাৰপিছত সামৰি দিম আৰু।